আনোগৈ ব'লক। এয়া মই বুটলি লৈছোঁ। এয়া মোৰ বুটলি হ'বই আৰু এতিয়া। এয়া ব'লক ধুই লওঁগৈ। তাৰপাছত অলপ ৰ'দত পানীখিনি শুকাবলৈ দিছোঁ। এয়া কাটি আছোঁ আৰু এয়া সম্পূৰ্ণ হৈ গ'ল কাটি। তাৰপিছত মই এনেকুৱাকৈ টিং এটা লৈছোঁ, আপোনালোকে বেলেগ যতনতো লৈ ল'ব পাৰে। এনেকৈ দি ল'ব, গোটেইখিনি ঢালি ল'ব। মই এখন হাতে কেমেৰাটো কৰি আছোঁ যে সেইকাৰণে অলপ দিগদাৰ হৈছে আৰু। নিমখ দি দিছোঁ মই। আপোনালোক নিজৰ অনুমান অনুসৰি দিব। মই এয়া 2 চামুচ দি দিছোঁ। মই অলপ সৰহকৈ দি দিছোঁ বাৰু। তাৰপিছত মিক্স কৰি ল'ব এনেকৈ, নহ'লে ভালকৈ নিমখটো নোসোমাবই। এতিয়া ঢাকি থৈ দিছোঁ। এয়া এতিয়া ৰ'দত দিব লাগিব যিহেতুকে। এয়া মই চালনীখন আনি লৈছোঁ, সেইখিনি ঢালি দিছোঁ। ইয়াৰ ৰসটো ওলাইছে, অৱশ্যে তোৰ পানী নহয়, যিহেতুকে কৰ্দৈ অলপ ৰসটো থাকে সেইকাৰণে। এইখিনি কৰ্দৈখিনি শুকাই গ'ল। এয়া জিৰা, ধনিয়া, মেথি গুটি এইবোৰ সকলোবোৰ মই পিচিবলৈ লৈছোঁ। এয়া কেৰাহীত দি দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে এনেকৈ লৰাই থাকিব, অলপ দেৰিমান নিদিব আৰু। প্ৰায়বোৰ মানুহে জানেই এইবোৰ কৰিবলৈ, তথাপিতো আৰু মই দেখাই দিছোঁ, নজনাসকলে শিকিব পাৰিব। এনেকৈ তেজপাত আৰু শুকান জলকীয়া আপোনালোকে দিব পাৰে। মই দিয়া নাই বাৰু, আপোনালোকে দিব পাৰে। এয়া হৈ গৈছে। মই কেৰাহীৰ পৰা অলপ পতাতে পিচিব লৈছোঁ এনেধৰণে। আপোনালোকে মিক্সাৰটো দি ল'ব পাৰে, মই পতাতে পিচিছোঁ। এয়া পিচি হৈ গ'ল। এতিয়া কেৰাহীখন বহাই লৈছোঁ, যিহেতুকে আচাৰখিনি বহাব লাগিব। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দি ল'ব। এয়া নিজৰ অনুমান অনুসৰি দিব তেল। মই নিজৰ অনুমান অনুসৰি দিছোঁ। এয়া তেল গৰম হৈ গ'ল। মই দি দিছোঁ এইখিনি কৰ্দৈখিনি শুকান। আপোনালোকে দি দিব, লৰাই থাকিব সোনকালে, নহ'লে তলত দেৰি যাব। লৰাই দিছোঁ অলপ, নহ'লে দেৰি যাব ন। এয়া মই মছলাখিনি দি দিছোঁ। আপোনালোকে নিমখ যদি কম হয় তেতিয়া চাই কিনে অলপ দি ল'ব পাৰে। মই নাই দিয়া, যিহেতুকে মোৰ জোখতে হৈছে। এয়া মই মছলা দি দিছোঁ। মই অলপ টেঙা আৰু মিঠা কৰিব বিচাৰিছিলোঁ, সেইটো কাৰণে চেনি দি দিছোঁ। এয়া 2 চামুচ দি দিছোঁ। আপোনালোকে যদি টেঙা আৰু মিঠা কৰিব নিবিচাৰে, অকল টেঙা কৰিব পাৰে, তেন্তে নিদিলেও হ'ব বাৰু। মিঠা কৰিব বিচাৰিলে অলপ চেনিটো বেছি সৰহকৈ দিব। এয়া মই লৰাই আছোঁ, নহ'লে দেৰি যাব আচাৰটো। দেৰি যাবলৈ নিদিব।
এয়া ভাজি হৈ গ'ল, মই নমাই দিম এতিয়া। অলপ ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাই দিম আৰু। এয়া বৈয়ামত ভৰাই দিলোঁ মই।